পুনৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ। নিশাৰ ভাগত এন্ধাৰৰ সুযোগ লৈ পলায়ন পত্নীৰ। পূৰ্বৰে পৰা আছিল পৰপুৰুষৰ লগত অবৈধ সম্পৰ্ক। জানিব পৰা মতে হাজো থানা অন্তৰ্গত নতুন চৰাবাৰী গাঁৱৰ বাসিন্দা আমিৰ খামজাৰ অনুপস্থিতিত নিশাৰ ভাগত এন্ধাৰৰ সুযোগ লৈ তেওঁৰ পত্নী খবিৰণ দেশাই প্ৰয়োজনীয় নথি পত্ৰসহ দুবছৰীয়া সন্তানক লৈ উধাও। পৰিয়ালৰ অভিযোগ অনুসৰি খবিৰণ দেশাৰ পূৰ্বৰে পৰা এজন পৰপুৰুষৰ লগত আছিল অবৈধ সম্পৰ্ক। পৰিয়ালৰ লোকে সন্দেহৰ ভিত্তিত খা খবৰ লোৱাত সমগ্ৰ বিষয়টো পোহৰলৈ আহে। যোৱাকালি ৰাতি আমাৰ ঘৰৰ পৰা সৰু ভাই বোৱাৰী নিৰুদ্দেশ হৈছে। নিৰুদ্দেশ হোৱাৰ পিছত ক'ৰবাত খবৰ লৈছে আপুনি? খবৰ লৈছোঁ, আমি বলিদাৰ পাছৰ ফোন মাৰিছোঁ। ল'ৰাৰ বাইপাকে নিজে মুখে স্বীকাৰ কৰিছে যে আমাৰ তাতে আমাৰ ল'ৰাও ঘৰত নাই ৰাতিৰ পৰাই। কোনটো ল'ৰাৰ কথা কৈছে? আগত একবাৰ এটা আমি বান্ধি উঠিছিলোঁ ল'ৰাটোক, যিজন ল'ৰা পুলিচক গতাই দিছিলোঁ। ল'ৰাটোৰ নাম কি আছিল? ল'ৰাটোৰ নাম চানিদুল ইছলাম। এই ল'ৰাটো আগতে তাৰমানে একবাৰ লৈ গৈছে। আগতে একবাৰ লৈ গৈছিলে। ঘৰৰ পৰা উঠাই অপহৰণ কৰোঁতে আপোনালোকে ধৰিছিল? ৰাইজৰ মানুহ ধৰিছে, সেইকাৰণে পুলিচক গতাই দিছিল। পুলিচক গতাই দিছে। আৰু সেই ল'ৰাটোৰ বাপেকক আপুনি আজি যোগাযোগ কৰোঁতে কি কৈছে? কৈছে যে আমাৰ ল'ৰাটো আজি 9টা বজাৰ পৰা সিও ঘৰত নাই। দিনৰ 9টাৰ পৰা। ভাই বোৱাৰীটো লৈ যোৱাটো সঁচা, স্বীকাৰ নিজে মুখে স্বীকাৰ কৰিছে। কৈছে যদি আমাৰ ঘৰত আহে আপোনালোকৰ সৰু চানাটো আমি গতাই দি দিম। আজি ৰাতিপুৱাই আমাৰ গাঁৱৰে এই বাদশাহ নামৰ মানুহজনে মোৰ ঘৰলৈ যাই মোক শিকাইছে যে মোৰ সৰু বোৱাৰীটো নাই। যেতিয়া নাই, কিন্তু আগৰ যিটো ঘটনা আৰু আজিৰ যিটো ঘটনা, তাৰমানে এই ছোৱালীজন আগতে একবাৰ এই চিতলমাৰী গাঁৱৰ মুকালমা থানাৰ এলেকাৰ চিতলমাৰী গাঁৱৰ চানিদুল নামৰ ল'ৰাজনে সেই বোৱাৰীজনৰ লগত লিপ্ত অৱস্থাত আমি ৰাতি ধৰা পেলোৱাৰ পিছত আমি বান্ধি সিহঁতক দুয়োকো থানাত গতাই দিওঁ। আচ্ছা, কিমান দিন হ'ল আগত? আজি প্ৰায় 1 মাহমান আগত। সেই বোৱাৰীটো থানাই হয়তো আমাক দিলে বা আমিও আনিলোঁ। কেঁচুৱা বাচ্চা আছে, যাৰ কাৰণে আমি ছোৱালীটো আনিব বাধ্য হ'লোঁ। বাচ্চাটোৰ বয়স 1 বছৰ, এই 2 বছৰ হ'ল। যাৰ কাৰণে আমি ছোৱালীটো আনিলোঁ বা থানায়ো আমাক বুজাই দিলে যে যা তোৰ গিৰিয়েকৰ লগত যাই সংসাৰ কৰি খা, সেইবুলি আমি আনিলোঁ। কিন্তু সেই ছোৱালীজন আজি যোৱা ৰাতি আমাৰ এটা অনুমান হয় যে 1টা বা 2টামান বজাত ছোৱালীটো নোহোৱা হোৱাত আমি ইফালে সিফালে বিচাৰি চালোঁ, কোনো সংসূত্ৰে নাপাওঁত আমি হাজো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক আমি জনালোঁ কথাটো। জনোৱাত হাজো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হয়তো কৈছে আমাক যে আগত যিজন ল'ৰাই নিছিল তাতেতো নাই, একবাৰ খবৰ কৰি চাব পাৰা। আজি আমি সেইটো ফোন কৰি খবৰটো জানাত, কিন্তু ল'ৰাৰ বাপাকে কৈছে যে হয়তো আমাৰ ল'ৰাটো আজি ঘৰত নাই, সম্ভৱ কৰি নিয়াটো বিশ্বাস হয় আৰু এনেকৈ একৰকম হিচাপে হৈ কাটছে। আমি এইটো জানো যে আমাৰ ছোৱালীটো বা কি বোৱাৰীটো আৰু কেঁচুৱা বাচ্চাজনী আমাক দিব লাগে। মহোদয়ৰ ওচৰত আমি আবৃত্তি জনাওঁ আৰু এইটো ধৰি ভাৰপ্ৰাপ্ত বিষয়, হাজো থানাৰ ভাৰপ্ৰাপ্ত বিষয়ে যাতে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ে, তাৰ কাৰণে আমি কামনা কৰোঁ। নমস্কাৰ, মোৰ নাম চামাদুল হক, মই AMJP প্ৰেচিডেণ্ট ষ্টেট কুক। অসমীয়া জাতি পৰিষদৰ তৰফৰ পৰা তীব্ৰ নিন্দা জনাইছোঁ। এনেকুৱা ঘটনা যাতে আমাৰ সমাজত আৰু নঘটে। আজি আমাৰ মিয়া জাতিটো সম্পূৰ্ণ তুচ্ছ তাচ্ছিল্য পাত্ৰ হৈ আছে, যিটো নেকি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈ আছে বৰ্তমান বহু বিবাহ বাল্য বিবাহ বন্ধ কৰিব লাগে। সেই উদ্দেশ্যে আজি মই এইটো ঘৰত আহি উপস্থিত হ'লোঁ। আহি পেলাই কথাখিনি জানি বুজি চাওঁ যে তেখেতৰ বোৱাৰীৰ এটা সৰু বাচ্চা আছে 2 বছৰ, তেওঁক লগত লৈ গৈছে। আমি এইটোৱেই ন্যায় বিচাৰোঁ যে হাজো থানা আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত সৰু ল'ৰাটোৰ আৰু এই বোৱাৰীটোক আমি ঘূৰাই দিব লাগে। দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। ভৱিষ্যতে এনে কাম কোনো দুষ্ট অপদাৰ্থ এনে কাণ্ড কোনো যাতে সংঘটিত কৰিব নোৱাৰে। তাৰে কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰোঁ যে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। যিবিলাক এই মানুহবিলাকে এই জঘন্য কাম কৰি আছে,
এই কামবোৰ যাতে সমাজত আৰু নঘটে আজিৰ পৰা এইখিনিতে সমাপ্ত হ'ব লাগে আমি এইটোৱে ন্যায় বিচাৰোঁ